অহা বছৰ পৰ্যটন বৰ্ষত আমি কি ধৰণে কাজিৰঙাখন পৰিচালনা কৰিম সেই সম্পৰ্কে আলোচনা হ'ল। ইয়াত আমি নতুনকৈ কেইটামান সিদ্ধান্ত লৈছোঁ। বিশেষ উল্লেখনীয় সিদ্ধান্তটো হ'ল যে আমাৰ যি ইয়াতে জীপ চাফাৰী বা এলিফেণ্ট চাফাৰী হয়, এই জীপ চাফাৰী এলিফেণ্ট চাফাৰী সম্পূৰ্ণ অনলাইন ছিষ্টেমত কৰাৰ, যাতে এতিয়াৰ পৰা যিকোনো লোকে এলিফেণ্ট চাফাৰী জীপ চাফাৰী কৰিব খুজিলে অনলাইনতে বুকিং কৰিব পাৰে, অনলাইনতে পে'মেণ্ট কৰি আগতীয়াকৈ নিশ্চিত হৈ আহিব পাৰে যে তেওঁ কোনদিনা কোনটো সময়ত তেওঁ জীপ চাফাৰী কৰিব পাৰিব, এলিফেণ্ট চাফাৰী কৰিব পাৰিব। নহ'লে অনিশ্চয়তাত বহুত পৰ্যটক আহিব লগা হয় আৰু ইয়াতে আহি কেতিয়াবা অসুবিধাৰ সন্মুখীন হয়। বন বিভাগে ইয়াৰ যিটো যাৱতীয় কাম অনলাইন প্লেটফৰ্মটো ডেভেলপ কৰা বা বুকিঙৰ গোটেই প্লেটফৰ্মটো ডেভেলপ কৰা কামটো খুব সোনকালে কৰিব আৰু এইখিনি আমি ষ্টেক হোল্ডাৰসকলৰ লগত বহি আৰু ভৱিষ্যতে এই জীপ চাফাৰী এলিফেণ্ট চাফাৰীৰ নিৰীখ সম্পৰ্কে আমি আলোচনা কৰিলোঁ, কিমান নিৰীখ কৰা উচিত। কাৰণ আজি প্ৰায় 10 বছৰ ধৰি 10 বছৰতকৈ বেছি হ'ল, প্ৰায় 11-12 বছৰ ইয়াত নিৰীখৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। গতিকে কি ধৰণৰ নিৰীখ কৰা যাব সকলোৰে লগত আলোচনা কৰি আমি তাকো সিদ্ধান্ত ল'লোঁ আৰু তাৰ লগে লগে যিসমূহ নীতি নিয়ম আমি মানি চলিব লাগে, ইক' টুৰিজিম হ'ব লাগিব, আমাৰ এই অঞ্চলৰ স্থানীয় লোকসকলৰ অগ্ৰাধিকাৰ পাব লাগিব, স্থানীয় লোকসকলৰ উপাৰ্জন বৃদ্ধি হ'ব লাগিব, এই গোটেই কথাখিনি খৰচি মাৰি 4গৰাকীকৈ মন্ত্ৰীৰ উপস্থিতিত আমাৰ এই অঞ্চলৰ সকলো অংশীদাৰ অনুষ্ঠানে ইয়াত অংশগ্ৰহণ কৰিলে। সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে যে কাজিৰঙাৰ কোৰ এৰিয়াত ভিতৰলৈকে মোবাইল লৈ পৰ্যটক যাব নোৱাৰে। গতিকে সুপ্ৰিম কোৰ্টৰ যিবিলাক গাইডলাইন যোৱা 2025 চনৰ নৱেম্বৰ মাহত দিছিলে, সেই গোটেইকেইটা গাইডলাইনৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু অতি শীঘ্ৰে বন বিভাগে গোটেইখিনি বস্তু আপোনালোকক জনাব।